ছাত্ৰসকলক কলম ধৰি কলমৰ মুঠি ধৰি সুশিক্ষিত ভাৰতীয় নাগৰিক বনাব না আমাক নাঙলৰ মুঠি ধৰি অশিক্ষিত নাগৰিক বনাব। বহুত দুখ লাগে আজি ছাত্ৰ জীৱনক লৈ বহুত এটা চিন্তাৰ কথা পৰিছে। পিছত কিছুমানে মোক বেয়া পাব আৰু কিছুমানে মোক ভালো পাব। চ' যিসকলে ভাল পায় বা বেয়া পায় তাত মোৰ প্ৰশ্ন নাই, কাৰণ সঁচা কথাৰ সদায় জয়, সত্য কথাৰ বোলে সদায় জয়। চ' মই সঁচা কথাবোৰ ক'বলৈ মই ট্ৰাই কৰি আছোঁ। যে অনলাইন ক্লাছ কৰিব, মই এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ ডাইৰেক্ট অসম চৰকাৰক, যে এটা ট্ৰেইন ডবাত কিমানজন মানুহ আহে? নিম্নতম 50জন মানুহ এটা ট্ৰেইনৰ ডবাত আহে। আৰু একেদৰে যদি আপুনি চাই এটা শ্ৰেণী কোঠাত কিমানজন থাকিব? প্ৰাইভেট কলেজ স্কুলবোৰত 50জনকৈ থাকিব। চৰকাৰীও তেনেকুৱা কৰিব পাৰে, এনেকুৱা সুবিধাও কৰিব পাৰে, কিন্তু সেই বাদে কি কৰি আছে? অনলাইন ক্লাছ কৰি আছে। কিয় ট্ৰেইনত যেতিয়া 50জন যোৱা অহা কৰে এটাকৈ ডবাত, আৰু এটাকৈ শ্ৰেণীত কিয় 50জনকৈ ক্লাছ কৰিব নোৱাৰে? এতিয়া অনলাইন ক্লাছ কৰি আছে। মই কৈ আছোঁ অনলাইন ক্লাছত মই আজি বেয়াকৈ অকণ কম, কোনোবাই মোক বেয়াকৈ ভাবিলেও মোৰ ক'ব লগা নাই। চাওক, মই ৰিয়েলিটি কৈ আছোঁ, একদম সঁচা কথা কৈ আছোঁ, মই নিজৰ প্ৰমাণিত কথা কৈ আছোঁ। অনলাইন ক্লাছ ছোৱালী ল'ৰাবোৰে কি কৰে জানেনে? যিখিনি টাইম অনলাইন ক্লাছ কৰে সকলোবোৰক কোৱা নাই, মই কিছুমান মানে 75% লোকে কি কৰে, যেতিয়া অনলাইন ক্লাছ কৰা টাইম সেই টাইমত কি কৰে মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বনোৱা কৰে। তেওঁলোকে যদি এটা গ্ৰুপ বনায়, গ্ৰুপত চাব, ল'ৰাই হ'লে ছোৱালীক চাব যে কিমানজন ছোৱালীৰ নাম্বাৰ আছে আমাৰ স্কুল গ্ৰুপত, ছোৱালীৰ নাম্বাৰকেইটা চব এড কৰি ল'ব। এড কৰি পিনে কি কৰিব, তেওঁলোকক পাৰ্চনেলি মেছেজ কৰিব। আৰু ছোৱালী হ'লে কি কৰিব, যদি ভাল ল'ৰা চাই KTM চোৱা বা তেনেকুৱা ভাল DSLR থকা প্ৰফাইলত দিয়া থাকে, সেইবোৰ ল'ৰাক এটা লিষ্ট বনাই লৈ তেওঁলোকক পাৰ্চনেলি মেছেজ কৰিব। গতিকে চাওক, মই নিজৰ প্ৰুফ জৰিয়তে কৈ আছোঁ, উইদাউট প্ৰুফ নহয়, প্ৰুফ আছে মোৰ যে এনেকুৱা হয়। কিন্তু অনলাইন ক্লাছ কেনেকুৱা গ্ৰহণযোগ্য হ'ব? চাওক, এটা যদি ট্ৰেইন ডবাত 50জন 60জনকৈ যাত্ৰী উঠিব পাৰে, এটা ক্লাছত কিয় 50-60জন উঠিব নোৱাৰে, বহিব নোৱাৰে, ক্লাছ কৰিব নোৱাৰে? কিয় নোৱাৰে? এটা প্ৰশ্ন উত্থাপনা হয়তো। আৰু এডুকেশ্যন চিষ্টেমটো কিয় এনেকুৱা কৰিলে? কোনোবাই দিনে ৰাতি পঢ়িয়ে তেওঁলোকে এক্সাম দিব নোৱাৰিলে, আৰু কোনোবাই নপঢ়ি কিতাপৰ ওচৰত যোৱা নাই তেওঁলোকক পাছ কৰিলে। এইটো এডুকেশ্যন চিষ্টেম হ'ল নেকি? আপোনালোকে কমেণ্ট কৰি জনাব, আপোনাৰ মতামত কমেণ্ট বক্সত দাঙি ধৰিব। মই প্ৰশ্ন দুটাই কৰিছোঁ, যে এটা ট্ৰেইন ডবাত যদি 50-60জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে, আৰু এটা ক্লাছত কিয় 50-60জন ছাত্ৰ ছাত্ৰী ক্লাছ কৰিব নোৱাৰে? আৰু এই যে অনলাইন ক্লাছৰ টাইমত কি কৰে, ল'ৰা বা ছোৱালীয়ে এই তেনেকুৱা চিষ্টেম কৰে। যদি স্কুল গ্ৰুপ থাকে, কলেজ গ্ৰুপ থাকে, তাৰপৰা চাব, ছোৱালী হ'লে ল'ৰাৰ নাম্বাৰ চাব, আৰু ল'ৰা হ'লে ছোৱালীৰ নাম্বাৰ চাব, তাৰ পৰা কালেক্ট কৰি লয়। গতিকে চাওক, আপুনিও বস্তুটো চাব কেনেকুৱা মই কি কথা ক'বলৈ বিচাৰিছোঁ। আৰু ওপৰত মোৰ ইউটিউবৰ লিংক দিয়া আছে, ইউটিউবটো আপোনালোকে ভিজিট কৰি চাব, তাতে কিছুমান গুৰুত্বপূৰ্ণ কথা কোৱা হয়। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি কিবা বুজিব পাৰিছে। মোৰ মতে চাওক, এইটো এটা বহুত মোৰ মতে একচেপ্টেবল নহয়, কাৰণ কোনোবাই দিনে ৰাতি পঢ়িছে, তেওঁলোকে ভাল এটা ৰিজাল্ট ল'ব বুলি আশা কৰিছিল, আৰু তেওঁলোকক অগ্ৰিৰ লগত বগৰি যায় যে এই তেনেকুৱা এটা ঘটনা হৈছে। কোনোবাই পঢ়াই নাই, কিতাপৰ ওচৰত যোৱা নাই, তেওঁলোকক পাছ কৰি ল'লে। যোৱাকালিৰ পৰা মই নিউজ চাই আছোঁ, টুইটাৰ চাই আছোঁ, যোৱাকালিৰ পৰা টুইটাৰ আৰু নিউজ চেনেল যিমানবোৰ আছে চব চেনেলত মানে কি, ছাত্ৰ ছাত্ৰী বোলে পৰীক্ষা পাছ কৰাই দিলে। আমাৰ অসম চৰকাৰে শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীক বোলে পৰীক্ষা পাছ কৰাই দিলে। মোৰ চোৱাৰ পিছত এনেকুৱা লাগিল যে শিক্ষা ব্যৱস্থাটো, এডুকেশ্যন চিষ্টেমটো ইমানে লয়েষ্ট হৈ গ'ল নেকি? শিক্ষা ব্যৱস্থাটো ইমানে লয়েষ্ট হৈ গ'ল নেকি? ইমানে নিম্ন শ্ৰেণীৰ হৈ গ'ল নেকি? শিক্ষা অবিহনে যদি আমি একোৱেই কৰিব নোৱাৰি, এগৰাকী যদি দেশৰ সুশিক্ষিত নাগৰিক হ'ব বিচাৰে, তেতিয়াহ'লে কিন্তু শিক্ষাৰ প্ৰয়োজন। কিন্তু যোৱাকালিৰ পৰা মই যেতিয়া চালোঁ যে সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হ'ল HS আৰু SLCৰ, তেতিয়াৰ পৰা মোৰ মনত এটা প্ৰশ্ন আহে, আৰু শুনা পাইছোঁ বৰ্তমান বোলে কি অনলাইন ক্লাছ কৰিব। মই ভিডিঅ'টোৰ জৰিয়তে এটা অনুৰোধ কৰিম, ভিডিঅ'টো চাওক, তাৰপিছত যদি কিবা বুজিব পাৰিছে। আজি হয়তো ভিডিঅ'টো চোৱাৰ পিছত কিছুমানে মোক বেয়া পাব আৰু কিছুমানে মোক ভালো পাব। চ' যিসকলে ভাল পায় বা বেয়া পায় তাত মোৰ প্ৰশ্ন নাই, কাৰণ সঁচা কথাৰ সদায় জয়, সত্য কথাৰ বোলে সদায় জয়। চ' মই সঁচা কথাবোৰ ক'বলৈ মই ট্ৰাই কৰি আছোঁ। ষ্টাৰ্ট কৰিম।